আমি বিপদামূলক আখ্যানটো সঁচাকৈ পঢ়িব লাগে আৰু ছাত্ৰ ছাত্ৰীবিলাকক বিপদামূলক আখ্যানটো বিজ্ঞানসন্মতভাৱে বুজাই দিব। বিপদামূলক আখ্যানটো যদি ভালকৈ পঢ়ে সেই ছাত্ৰ ছাত্ৰীয়ে বৃদ্ধাশ্ৰমৰ কথা চিন্তা নকৰে। আমি মেধা ছাত্ৰ ছাত্ৰীহে জন্ম দিছোঁ, ভাল ছাত্ৰ ছাত্ৰী জন্ম দিয়ে অভিভাৱক হিচাপে আমাৰ দুৰ্বলতা আছে। সেইকাৰণে আমি বৃদ্ধাশ্ৰমবিলাক সৃষ্টি হৈছে, পিতৃ মাতৃ সেৱা আমাক লাগিবই। বৃদ্ধাশ্ৰম আমাৰ এই বিপদামূলক আখ্যানে কি কৈছে? একেবাৰে দৰিদ্ৰ ব্যক্তি ভগৱান কৃষ্ণই সূৰ্য দেৱতাক নিৰ্দেশ দিব পাৰে, সময়ক যি নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁ হৈছে ভগৱান। সেই সূৰ্যদেৱ তুমি আজি উদয় নহবা, সূৰ্য হয়তো উদয় নহব, তুমি অস্তও নাযাবা, সূৰ্য হয়তো অস্ত নাযায়, কিন্তু ভগৱানে ইমান কঠোৰ সিদ্ধান্ত নলয়। সূৰ্য দিন ৰাতি নহবলৈ হ'লে আমি জীৱবিলাক ধ্বংস হ'ব লাগিব, ভগৱানে সেই সিদ্ধান্ত নলয়। কিন্তু সেই হাতত সেই শক্তিও ঈশ্বৰৰ ওচৰত আছে। সেই ঈশ্বৰে কি কৰিলে? পাৱ ধুৱাই কৃষ্ণদেৱে পদ জল বহিবা কলা গীতাংগ স্বৰ্ণ নিজে দ্বাৰকাৰ ৰজা, নিজে ভগৱান, সৰ্বশক্তিমান ভগৱান হৈ কি কৰিলে? ফটা চোলা পিন্ধি অহা বৃদ্ধ ব্ৰাহ্মণজন, মানুহে পগলা বুলি ভবা ব্ৰাহ্মণজনক পাও ধুৱাই ভৰি ধুৱাই পজ্জল হিৰত গ্ৰহণ কৰিলে। কাক দেখাইছে? আমাক দেখাইছে। আচলতে অতিথি দেৱাই ভয়। তোমালোকৰ ঘৰলে ভাল ভাল বিস্কুট আনিলে, সোণ আনিলে, সেইজনহে চহকী ভকত নেকি? অচৰ নাজনকো সমান মূল্য আমি দিব লাগিব। যদিহে নিদো ইয়াৰ মূল্য নিশ্চয় কৰিব। সেইকাৰণে অতিথি দেৱাই হ'ব। ভিক্ষাৰীজনো যদি